এতিয়া যিহেতু জেডৰ মানে যোনবিলাক প্ৰনিং কৰা টাইমবিলাক গুচি যাব আৰু জেডবিলাকো ইমান বেছি নাবাঢ়িব, সেইকাৰণে এতিয়াও এই মান্থটোতে আপোনালোকে ইয়াৰ যোনবিলাক প্ৰনিং কৰিবলৈ আছে সেইবিলাক কৰি ল'ব আৰু শ্বেপটো কৰি এনেকৈ ৰাখি দিব। আৰু ইয়াত দেখিছে না মই এজোপা কৰা। আৰু বহুতে কৈ আছিল যে জেডজোপা মানে কি হয়, আমি এতিয়াই শ্বেপ দিব পাৰিম নাই। যদি আপোনালোকে বিচাৰে শ্বেপটো মানে কি, সকলোবিলাক শ্বেপ এতিয়াই বনচাইৰ কাৰণে দিব নালাগে। আপোনালোকে জাষ্ট ষ্টেমটো ডাঙৰ হ'বলৈ দিব লাগে। এই যোনটো ষ্টেম হয় সেইটো অলপ শকত হ'বলৈ দিব লাগে, তেতিয়াহে বনচাইৰ আচল মানে বনচাইৰ নিচিনা লাগিব। মানে ইয়াৰ ষ্টেমটো যদি বহুত ক্ষীণ হয় তেতিয়াহ'লে বনচাই শ্বেপ দিলেও এইটো অলপ ভাল নালাগে। মানে এইটো দেখিছেনে মোৰ এইটো যোনটো ষ্টেম, এইটো মোৰ কৰোঁতে 4 বছৰ লাগি গৈছে দেই। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে যেতিয়া যিকোনো এটা কাটিং লয়, সেই কাটিংটো মোৰ এইটো এতিয়া 2 বছৰ হৈছে দেই। ফাৰ্ষ্ট কাটিং মই সৰু ইমানকণিৰ পৰা লগাই আছোঁ, যিহেতু এতিয়া 2 বছৰত আপোনাৰ এইটো হৈছে। আৰু মই যিহেতু এইটো শ্বেপে দিম সেইকাৰণে এইটো হৈছে। আৰু ইয়াৰ কাৰণে মই এতিয়া কি কৰিছোঁ, ইয়াত মই এতিয়া যিমানেই বৰষুণ দিছে আৰু যিমানেই আগবিলাক বাঢ়িছে, মই সিমানেই ইয়াৰ আগবিলাক কাটি কাটি দি আছোঁ, যাতে ইয়াৰ শ্বেপটো থাকি যায়। আৰু আগবিলাক কাটাৰ লগে লগে কি হয়, ইয়াৰ ষ্টেমটো শকত হৈ যায়। সেইকাৰণে আৰু আপোনালোকে যদি যিকোনো শ্বেপ দিব বিচাৰিছে, তেতিয়াহ'লে শ্বেপ দিয়াৰ আগতে সদায় ষ্টেমটো ডাঙৰ কৰি ল'ব। নহ'লে বা আপোনালোকে যিকোনো টাবতে লগাই থোৱা হওক, যিয়েই নহওক, সেইবিলাক সেনেকৈয়ে থাকিবলৈ দিয়ক, একো নহয়। ইয়াত ইমান বেছি সাৰো দি থাকিব নালাগে। মোৰ এইজোপাও 3 বছৰমান হ'লেই মই এইটো এটা বনচাই ৰূপত দিবৰ কাৰণে মই ৰেডি কৰি ৰাখিছোঁ। সেইকাৰণে মই ইয়াক একোৱেই কৰা নাই, অকল যে ষ্টেমটো শকত হ'বৰ কাৰণেহে মই ইয়াত এনেকৈ থৈ দিছোঁ। এনেকৈ থৈ দিছোঁ মানে এনেকৈ ৰাখি দিওঁ। আৰু এতিয়া বাৰিষা দিনত অলপ অলপ শ্বেপটো দিবলৈ ষ্টাৰ্ট কৰিছোঁ। এই বস্তুটো হাউলি আহিবলৈ মই কি কৈছোঁ, ইয়াতে অলপ বেকা কৰি দিছোঁ। মানে এই বস্তুটো এনেকৈ কৰি দিওঁ, এই ডোখৰতে অলপ দেখিছে নহয়, মই বেকা কৰি দিলোঁ। এই বস্তুটো এনেকৈ মানে হাউলি আহিবলৈ দিছোঁ। আৰু যেতিয়া এটা ভাল ষ্টেম আহি যাব, শকত হৈ যাব, তেতিয়া মই ইয়াক শ্বিফ্ট কৰিম। আৰু আপোনালোকে ফাৰ্ষ্ট যদি কৰিছে, তেতিয়াহ'লে এতিয়াই আপোনালোকে এনেকৈ ৱাই লগাই বা যিকোনো হেৰি নকৰিব। তেতিয়া কি হয়, যদিও পুলিটো সৰু, যদি আপোনালোকে ৱাই লগাই শ্বেপ দিবলৈ বিচাৰে, তেতিয়া দেখিবলৈ ইমান বেছি ভাল নালাগে। যদি ষ্টেমটো বহুত শকত হয় ইয়াৰ এইটো, তাৰপিছত যদি আপুনি যিকোনো শ্বেপ দিব বিচাৰে, তেতিয়া যিহেতু ইয়াৰ আগবিলাক খুব সোনকালে বাঢ়ে, যেনেকুৱা শ্বেপ দিব বিচাৰে সেনেকুৱাই শ্বেপ হ'ব। চ' সেইটোকে আজি জনালোঁ আপোনালোকক জেডৰ বিষয়ে। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে প্লিজ এটা শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানিব পাৰে। থেংক ইউ।